হৈছে তোমাৰ সম্পূৰ্ণ নামটো কোৱা ৰিকি লহকৰ প্ৰধান ৰিকি লহকৰ প্ৰধান অল ইণ্ডিয়া ৰেংক তোমাৰ কিমান 230 230 নম্বৰ ৰেংকত কি পাবলৈ সক্ষম হৈছে অসমবাসীৰ কাৰণে ইয়াতকৈ গৌৰৱৰ কথা কি হ'ব পাৰে নহয় জানো বাৰু আজি ৰিকি মানে মই প্ৰথমে তোমাক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ ইংৰাজ অসমীয়া আমাৰ যিটো চেনেল আজি মোৰ তোমাৰ পৰা প্ৰথম প্ৰশ্নটো কাৰণ যিহেতু 230 নম্বৰ ৰেংকটো তুমি পাইছা কোৱাচোন ইয়াৰ কাৰণে তুমি কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলা মই প্ৰিপাৰেশ্যন এৰাউণ্ড 2020 পৰা কৰিছিলোঁ এতিয়া MA কৰি আছিলোঁ DUত MA কৰি আছিলোঁ তাত এনভাইৰনমেণ্টটো থাকে বহুত লগৰেও প্ৰিপেয়াৰ কৰি আছিলে সিহঁতৰ লগতে কিতাপ চিতাপ কিনি লাইব্ৰেৰীত পঢ়া ষ্টাৰ্ট দিছিলোঁ আৰু তাৰ পৰাই গৈ মানে প্ৰচেছটো ভাবোঁ আৰু ষ্টাৰ্ট হৈছে বুলি মানে তাৰ পৰা ন হয় হয় মানে তুমি 20ৰ পৰা মানে তুমি ষ্টাৰ্ট কৰিছা ন মোটামুটি 20ৰ পৰা তোমাৰ মানে ছাবজেক্ট কি লৈছিলা তুমি মোৰ অপশ্যনেল হয় ইংলিছ লিটাৰেচাৰ তাত মই মাষ্টাৰ্ছো কৰিছোঁ চ' সেইটো হিচাপত মানে বহুত সুবিধাও হৈছে মোৰ হয় তুমি ডেইলি কিমান ঘণ্টাকৈ প্ৰিপাৰেশ্যন কৰিছিলা ডেইলি ঘণ্টা এনেকুৱাকৈ মানে হেৰি নাই বাট মানে ডেইলি টাৰ্গেটছ থাকে সেইখিনি যিমান পাৰোঁ মানে এচিভ কৰিবলৈ অন ৰেগুলাৰ বেচিছ ট্ৰাই কৰোঁ আৰু তুমি যদি মই ক'ব বিচাৰোঁ তুমি 20ৰ পৰা তুমি প্ৰিপাৰেশ্যন আৰম্ভ কৰিছা নহয় জানো 20ৰ পৰা তুমি এইটো পৰীক্ষা দিলা 2023 মানে 2023 তুমি দিছিলা আৰু তাৰ আগত তুমি এইটো ফাৰ্ষ্ট এটেম্প আছিলে নে আগতে এটেম্প কৰিছিলা নহয় মই 2019ত এবাৰ দিছিলোঁ তেতিয়া কিন্তু মানে পঢ়া ইমান এটা হোৱা নাছিলে তাৰপিছত 2020ত MA লগত এবাৰ দি চালোঁ তাৰ পৰা প্ৰত্যেক বছৰ মানে দি আহি আছোঁ 2021ত মই ইণ্টাৰভিউলৈকে গৈ পাইছিলোঁ তাৰপাছত এইটো মোৰ ছেকেণ্ড ইণ্টাৰভিউ হয় এইটো তোমাৰ ছেকেণ্ড ইণ্টাৰভিউ হয় ন তুমি ইয়াৰ কাৰণে তুমি মানে প্ৰিপাৰেশ্যন তুমি এইটো ক'লা তোমাৰ এনেকুৱা টাইম এনেকৈ বান্ধো নাছিলে নেকি যে মই ডেইলি ইমানখিনি সময়ে পঢ়িম মানে এইখিনি সময় মই মানে পূৰা তুমি মানে বান্ধি লৈছিলা নি তেনেকৈ মোৰ মানে এইটো এটেম্পটত মই চাকৰি কৰি আছিলোঁ শিলচৰত মই এজ ইনস্পেক্টৰ অফ টেক্সেছ কাম কৰি আছিলোঁ চ' মাইণ্ডছেটটো এইটো আছিলে যে মানে যোনখিনি ফ্ৰী টাইম পাওঁ সেইখিনিত মানে যিমানখিনি পঢ়িব পাৰি আৰু ডেইলি টাৰ্গেট যিমান থাকে সেইখিনি কৰি লোৱা মানে ট্ৰাই কৰোঁ আৰু মই অ'কে তুমি যিটো ৰেংক পালা 230 নম্বৰ ৰেংকটো পাবলৈ তুমি সক্ষম হৈছিলা নহয় জানো বাৰু এই 230 নম্বৰ কাৰণে তুমি ভাবিছিলানে যে মই এইটো ৰেংক পাম বা মই সেই ৰেংকটো তুমি সুখীনে মই ৰেংকৰ বিষয়ে এনেকুৱা ভবা নাছিলোঁ মই জাষ্ট বিচাৰিছিলোঁ যে ফাইনেল লিষ্টত মোৰ নামটো আহে আৰু মই সুখী হয় কিন্তু বিচাৰোঁ যে ফিউচাৰ এটেম্প যদি দিওঁ তাত মানে আৰু অলপ মানে ইম্প্ৰুভমেণ্ট কৰিব পাৰি বুলি আৰু সেইটো ভাবিছিলে কিন্তু ৰেংকটো তুমি ভবা নাছিলা যে মই 230 ৰেংকটো পাম বুলি এনেকুৱাতে ৰেংক মোৰ আহিব বুলি তুমি ইয়াতকৈ বেছি ভাবিছিলা নে কম ভাবিছিলা মই সেইটো একো ভাবাই নাই মানে সেইটো মানে ভাবাই নাই মই নহয় জানো ইয়াতে মোৰ আৰু এটা প্ৰশ্ন আহিলে তোমাৰ পৰা যিহেতু তুমি ইমানখিনি প্ৰিপাৰেশ্যন কৰিলা অৱশেষত গৈ তোমাৰ কাষত সেই সুন্দৰ দিনটো আহি উপস্থিত হ'ল নহয় জানো বাৰু ইয়াতে তুমি যিটো UPSC-লৈকে যিটো তোমাৰ ৰোড আছে এই ৰোডটো তুমি 3টা পৰীক্ষা দিছা নহয় জানো ফাৰ্ষ্টটো হ'ল তোমাৰ প্ৰিলিমছ হয় প্ৰিলিমছটোত তুমি সেইটো ক'ত পৰীক্ষা দিছা গুৱাহাটীতে তাৰপিছত তোমাৰ মেইনছটো হ'ল মেইনছটো তুমি ক'ত দিলা গুৱাহাটীতে মানে গুৱাহাটী দিলা আৰু নেক্সটটো মৌখিক যিটো আমি ভাইভাছ বুলি কওঁ নহয় জানো সেইটো ক'ত দিলা সেইটো দিল্লীত হয় আমাৰ দিল্লীতে মই শুনামতে ভাইভাইটো বৰ এটা টাফ হয় নেকি বাৰু তাতো অলপ কোৱাচোন বাৰু ইয়াৰ অভিজ্ঞতা ভাইভা মোৰ মানে যোনটো এক্সপিৰিয়েঞ্চ হৈছে দুবাৰ দিয়া সেইটো যেনে কোৱা যায় আৰু ইটছ মোৰ অফ আ পাৰ্চনেলিটি টেষ্ট দেন মানে নলেজ টেষ্ট তো সেইটো প্ৰিপাৰেশ্যনৰ ডিউৰিঙত যিমানখিনি নলেজ আছে সেইখিনি অলৰেডি আহি যায় নিজকে মানে কাম কৰিবলৈ আৰু মানে প্ৰেছাৰত মানে কেনেকুৱাকৈ নিজকে মানে কাম কৰি ৰাখিব পাৰে হেণ্ডেল কৰিব পাৰিব লাগে প্ৰেছাৰত সেইটো মোৰ মানে বেছি টেষ্ট কৰে মানে বেছি টেষ্ট হয় আৰু এতিয়া ধৰক আমাৰ নৱপ্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালীয়ে UPSC APSC প্ৰিপাৰেশ্যন কৰি আছে নহয় জানো বাৰু তুমি কি ক'ব বিচাৰিবা সিহঁতক মই সেইটোৱে ক'ব বিচাৰিম যে এইটো এক্সাম মোৰ দেন মানে আপোনাৰ ইণ্টেলিজেঞ্চ বা আপুনি কিমান চোকা হয় এইটো বস্তু টেষ্ট কৰে যে আপুনি কিমান লাগি থাকিব পাৰে এটা বস্তুৰ লগত কিমান ধৈৰ্য আছে আৰু কিমানখিনি আপুনি নিজৰ গাট ফিলিংটো বেক কৰিব পাৰে কাৰণ মানে আপুনি যিমানে পঢ়ক যিমানে নপঢ়ক এনেকুৱা বহুত প্ৰশ্ন আহিব যোনটো আপোনাৰ উত্তৰ নাথাকিব পাৰে কিন্তু আপোনাৰ এটা গাট ফিলিং থাকে যে এইটো শুদ্ধ হ'ব পাৰে চ' সেইটো বস্তু আপুনি মানে বেক কৰিব পাৰিব লাগিব আৰু সেইটো মানে 3টা ষ্টেজত বহুত ইম্পৰ্টেণ্ট হয় মানে হয় ইয়াতে মিডিয়ামৰ কিটা বেৰিয়াৰ আছে নেকি হয়তো কিছুমানে ভাবিব পাৰে মই অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট মোৰ কাৰণে UPSC পৰীক্ষাটো হয়তো মই বহিব নোৱাৰোঁ তেনেকৈ মানে তুমি কি ক'ব বিচাৰিবা মই এইটো নাভাবোঁ যে মানে মিডিয়ামৰ এটা বেৰিয়াৰ আছে বুলি কাৰণ ইয়াত মানে একদম বেছিক লেভেলতে মানে কুৱেশ্যনছবোৰ মানে লেংগুৱেজ ৱাইজ এনচাৰ কৰিব লাগে চ' মই এইটো ইমান নাভাবোঁ যে মানে বেৰিয়াৰৰ কাৰণে মানুহে নিজকে মানে ৰখাব লাগে এটেম্প কৰিবৰ কাৰণে সৰুতে কেতিয়াবা ভাবিছিলানে এদিন মই UPSC এনেকুৱা এটা পৰীক্ষা ক্ৰেক কৰিম বুলি এইটো সপোন আছিল নে তোমাৰ
শৈশৱতে সৰুতে মানে ভাবা নাছিলোঁ মানে ইমান এটা শৈশৱত কি সপোন আছিল তোমাৰ শৈশৱ কাৰণ তোমাৰ মাও এগৰাকী ডক্টৰ নহয় জানো বাৰু তুমি কি সপোন আছিলে তোমাৰ মোৰ মানে সপোনটো সদায় চেঞ্জ হৈ থাকে আৰু সেইটো বিষয়ে আৰু ইমান মানে হেৰি আৰু মানে ফিক্স নাথাকে মানে এইটো মানে চেঞ্জ হৈ আছে আৰু ইউপিএছচি পৰীক্ষাত বহিম বুলি তুমি কেতিয়া চিন্তা কৰিলা যে আমি ইউপিএছচিটো দিম পৰীক্ষাটো মানে মনৰ পৰা কেতিয়া আহিলে সেই ধাৰণাটো যেতিয়া তুমি ক'লা যেতিয়া তুমি MA কৰি আছিলা নহয় জানো বাৰু সেই তেতিয়াৰ পৰা ন তেতিয়াৰ পৰা এবাৰ আমাৰ পেনেল ডিছকাশ্যন এটা হৈছিলে মাইগ্ৰেশ্যনত নৰ্থ ইষ্টৰ কণ্টেক্সত তাত মানে বহুত স্পীকাৰ্ছ আছিলে তাত আমাৰ GK পিল্লাই ছাৰ আহিছিলে তেখেতৰ মানে কথাখিনি শুনি তেতিয়া মানে মাথাত চাগে ফাৰ্ষ্ট মানে আইডিয়াটো প্লেন হৈছিলে যে এইটো এক্সামটো মানে ভালকৈ দি চাব লাগিব মানে হয় 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 আৰু বাকী আপোনাৰ কাষলৈ আহিছোঁ কাৰণ আজি আপোনাৰ কাষত আপোনাৰ পুত্ৰ নহয় জানো বাৰু ইয়াতকৈ সৌভাগ্য বতৰা কি হ'ব পাৰে আপোনাৰ কাৰণে আপুনি এগৰাকী ডক্টৰ অৱসৰৰ পিছতো আপুনি সুন্দৰকৈ কাম কৰি আছে কি ক'ব আপুনি মই খুবেই আই এম ভেৰি হেপ্পী হয় প্ৰথম কথা তাৰপিছত মই চব মাবিলাকক এনকাৰেজ কৰোঁ দে শুড এনকাৰেজ দেয়াৰ চিলড্ৰেন হয় ফৰ ষ্টাডিং ফৰ এডুকেশ্যন দে মাষ্ট ষ্টাডি দে মাষ্ট ডু হাৰ্ড ৱৰ্ক টু ৰিচ দেয়াৰ টাৰ্গেট হয় 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 মই তোমাক এইখিনিতে আৰু এটা প্ৰশ্ন সুধিছোঁ তোমাৰ এই সুন্দৰ সফলতা যিটো তুমি কি ক'ব বিচাৰিবা এই সফলতাৰ আঁৰৰ ৰহস্য যিটো তুমি সফলতাৰ আজি কৰিলা এইটোৱে ক'ম যে মানে কষ্ট কৰিব লাগে কষ্ট নকৰিলে একো ফল নাহে আৰু যোনে কষ্ট কৰে সিহঁতক মানে ভগৱানৰ আশীৰ্বাদো থাকে সেইটোও বহুত ইম্পৰ্টেণ্ট হয় মানে দুটাই হয় 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 আৰু অসমবাসী ৰাইজ আজি নিজ মুখেৰে শুনা পালে 230 নম্বৰ ৰেংক সঁচাকৈ আমি অসমবাসী ৰাইজ আজি কিমান সৌভাগ্যৱান নহয় জানো বাৰু অনাগত দিনত মই ইংৰাজী আকৌ আহিম এনেকুৱা সুন্দৰ সুন্দৰ অনুষ্ঠানবোৰ আপোনালোকলৈ লৈ কিন্তু ইংৰাজৰ চেনেলটো লাইক কমেণ্ট চেণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা তুমি অসমবাসী ৰাইজক কিবা জনাবা মই সেইটোৱে ক'ম যদি আপোনালোকে UPSC কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে নিজকে নৰখাব পুৰা জোৰ লগাই কিনে লাগি যাব আৰু হয় ধন্যবাদ